ফাট বিহু ঢকুৱাখানাবাসীৰ বাবে এই ঐতিহাসিক ফাট বিহুৰ সময় হৈছে উৎসৱৰ সময়, আনন্দ আৰু হেঁপাহৰ সময়। প্ৰচণ্ড ৰ'দ নেওচিও লাখ লাখ মানুহ ওলাই আহিছিল সেইদিনা। গোটেই চহৰখনেই ওলাই আহিছিল বুলি ক'লেও চাগে ভুল নহ'ব। প্ৰত্যেকজন মানুহক ব্যক্তিগতভাৱে মাত দিবলৈ চেষ্টা কৰিছিলোঁ। ভগৱানৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ'ম, যি মৰমখিনি পাবলৈ মোক অলপ হ'লেও যোগ্য বুলি ভাবিলে। যলৈকে চকু ঘূৰাও মুঠতে ওপৰে তলে সকলোতে কেৱল আৰু কেৱল মানুহ। ইমান সকলোৰে হেঁপাহ আৰু আন্তৰিকতা, ইমান নিস্বাৰ্থ ভালপোৱা। কোনোৱে চুবাবলৈ যদি চব আনি দিছিল, কোনোৱে আকৌ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আহি বিচি দিছিলহি। সঁচাকৈ অভিভূত হৈ ৰ'লোঁ। ইমানবোৰ মৰম ক'ত সাঁচি থওঁ নাজানো। শেষত মোক লৈ যোৱা হৈছিল ফাট বিহুৰ সেই মূল মঞ্চখনলৈ। আদৰণিৰ সেই বিশেষ নিয়মভাগে মোক সঁচাকৈ আৱেগিক কৰি তুলিছিল। তাৰ পাছত হঠাৎ ক'লে যে দীপলিনা, তুমি ভাষণ দিব লাগিব, গানটো গাবই লাগিব, লগতে নাচিবও লাগিব। এতিয়া যোন তাত সিদিনা উপস্থিত আছিল কওকচোন বাৰু কমেণ্ট কৰি, পাৰিছিলোঁ নে মই জনাব দেই।